कारण मानुहे गोटेई परिवेश परिस्थितिर अध्ययन करिছে कारण जोआ दुटा बछरे कोरोनाय जितु धरणे आमाक संहारी रूपत आग्रासी रूपत आमार गोटे अर्थनीति भांगी लई गल तार पिছত माननीय कांग्रेसर सदस्य भरत नरदेवे किदरे कय जे तेखेते आपनालोके आसनी लय आसनी कार्यकरी करिब পৰা নাই एने धৰণৰ प्रश्न तेखेते उत्थापन करे কিন্তু আমি আপোনাক জনাইছো যে 2016 চনৰ পৰা 2021-22 চনৰ এই আজি দিনটোলৈকে এইখন চৰকাৰে সেই সময়ত আজিৰ মুখ্যমন্ত্ৰী সেই সময়ত বিত্তমন্ত্ৰী ডাঙৰীয়া আছিল দায়িত্বত আছিল আৰু অন্যান্য বিভিন্ন দপ্তৰত আছিল আৰু সেই দিনটোৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰা আজিলৈকে এইখন চৰকাৰৰ দিনত যিমান আঁচনি গ্ৰহণ কৰা হৈছে আটাইখিনি আঁচনি কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ মূল ব্যক্তিগৰাকী আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ প্ৰত্যেকখন আঁচনিৰ এটা নতুন ৰূপত মানুহৰ মাজত আমি দিব পৰা হৈছো আৰু মানুহে তাৰ পৰা লাভ ইতিমধ্যে গ্ৰহণ কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু এইখন চৰকাৰ পূৰ্বৰ ৰূপটোৰ আৰু এটা দিশত মই আপোনালোকক উন্মোচিত কৰিব খুজিছো মানুহৰ মাজত আমি দিব পৰা হৈছো 2016 চনৰ আগৰ যিখন অসমত চৰকাৰ আছিল সেই চৰকাৰৰ সময়ত সৰ্বস্তৰত একেবাৰে চিফ মিনিষ্টাৰ অফিচৰ পৰা আৰম্ভ কৰি একেবাৰে ৱাৰ্ড মেম্বাৰৰ অফিচলৈকে যিটো ধৰণে দালাল দুৰ্নীতি ভ্ৰষ্টাচাৰ আছিল আজি আপোনালোকে তাৰ এটা নমুনাও আজি আপোনালোকে দেখুৱাব আজি চিফ মিনিষ্টাৰ অফিচৰ পৰা আৰম্ভ কৰি আমাৰ পঞ্চায়ত কাৰ্যালয়লৈকে আমাৰ চৰকাৰৰ দিনত এটা পৰিস্ফুট এখন চৰকাৰ ট্ৰান্সপাৰেণ্ট এখন চৰকাৰ য'ত দালাল দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন নিকা প্ৰশাসন দিবৰ কাৰণে সক্ষম হৈছে গতিকে এই কথাবিলাক আপোনালোকে পাহৰি গ'লে নহ'ব যে সেই পূৰ্বৰ সেই ৰূপটোৰ কথা আপোনালোকে কেতিয়াও পাহৰি নাযাব কাৰণ আপোনালোকৰ চৰকাৰৰ দিনত হোৱা সেই দুৰ্নীতিয়ে মানুহৰ সমাজখনক দিবৰ কাৰণে কঙাল কৰি পেলাইছিল আৰু মানুহক গণতন্ত্ৰৰ প্ৰতি আস্থাহীনতাৰ এটা ভাৱ সৃষ্টি কৰিছিল আৰু ৰাজনৈতিক নেতাসকলৰ প্ৰতি বিশেষকৈ আপোনালোকৰ নিচিনা আমাৰ নিচিনা যিসকল জনপ্ৰতিনিধি আছো এই জনপ্ৰতিনিধিসকলৰ ওপৰত আস্থাহীন কৰি তুলিছিল কিন্তু আজি মানুহৰ মাজত সেই আস্থা পুনৰ চৰকাৰখনে ঘূৰাই আনিবৰ কাৰণে সক্ষম হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্বস্তৰৰ দুৰ্নীতি নিৰ্মূল কৰিবৰ কাৰণে কৰ্মচাৰীসকলৰ মাজতো কৰ্মৰ প্ৰেৰণা কৰ্মৰ ভাৱনা জাগ্ৰত কৰিছে আৰু আমাৰ যিসকল জনপ্ৰতিনিধি বা অন্যান্য স্তৰৰ লোক আছে সেই সকলোকে এই দুৰ্নীতিৰ পৰা বিৰত থাকিবৰ কাৰণে দূৰত থাকিবৰ কাৰণে তেখেতে পৰামৰ্শ গতিকে এই দুটা তফাত পূৰ্বৰ চৰকাৰৰ নমুনা আৰু বৰ্তমানৰ চৰকাৰৰ নমুনা আপোনালোকে অনুভৱ কৰিব অন্য এটা দিশত মই আপোনালোকক আজি মনত পেলাব খুজিছো যে 2016 চনৰ আগত এইখন অসমত ড্ৰাগছ ভাং গাঞ্জা আৰু বিভিন্ন অপৰাধমূলক যিবিলাক নিচাযুক্ত দ্ৰব্য এই দ্ৰব্যৰ ভৰমাৰ হৈছিল সমাজখনক চাৰি ধৰিছিল কিন্তু আজি 22 চনত এই আজিৰ দিনটোত আপোনালোকে দেখিছে যে যিমান যেনে ধৰণে য'ত বেয়া কাম হৈ আছে তাৰ ইতিমধ্যে প্ৰত্যুত্তৰ দিয়া হৈছে আৰক্ষী বিভাগেই হওক প্ৰশাসনেই হওক আজি হাজাৰ হাজাৰ শ কিলোগ্ৰাম ভাং গাঞ্জা বা অন্যান্য অপিয়াম জাতীয় বিভিন্ন যিবিলাক নিচাযুক্ত দ্ৰব্য ইতিমধ্যে উদ্ধাৰ হৈছে আৰু মানুহক গণ্ডাই মানুহ জেললৈ নিক্ষেপ কৰা হৈছে কিন্তু আপোনালোকে ক'ব পাৰিবনে যে 2016 চনত তেনেকুৱা কিমানটা উদাহৰণ আছে তাৰ উদাহৰণ আপোনালোকে মনত বিচাৰি ল'ব গতিকে মই ভাবো যে এই যি দুটা প্ৰশাসনৰ যি দুটা ৰূপ এই যিটো নব্য ৰূপ আমি অসমত আজি দেখিবলৈ পাইছো এই নব্য ৰূপ আজি অসমৰ অসমীয়া জনগণে ইতিমধ্যে আন্তৰিকতাই গ্ৰহণ কৰিছে সেইবাবেই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত য'তেই নিৰ্বাচন হৈছে তাতেই আমাৰ বিজয় সাব্যস্ত হ'বলৈ সক্ষম হৈছে অন্য এটা দিশ মাননীয় উপাধ্যক্ষ মহোদয় মই উন্মোচন কৰিব খুজিছো আজি যে কিছু মানুহক আমি তাহানিতে যেতিয়া আমি ডেকা বয়সত বিভিন্ন সমাজৰ কাম কৰি আছিলো আমি কেতিয়াবা কোনোবা ৰাজনৈতিক নেতা গ'লে আমি ভাষণ মৰা শুনিবলৈ যাওঁ তেতিয়া তেওঁলোকক কোৱা শুনিছিলো যে हमारे हाथ गरीब के साथ তেওঁলোকে বক্তব্য দিছিল ভাষণ মাৰিছিল যে हमारे हाथ गरीब के साथ অৰ্থাৎ কাৰ হাত আপোনালোকে জানে কংগ্ৰেছ চৰকাৰ আছিল আৰু কংগ্ৰেছ দলে কৈছিল যে কংগ্ৰেছ কে হাত গৰীব কে সাথ কিন্তু কংগ্ৰেছৰ সেই হাতেৰে কি লৈ গৈছিল মানুহৰ ওচৰলৈ আঠুৱা কম্বল আৰু সূতা মাত্ৰ লৈ গৈছিল তেওঁলোকে উন্নয়নৰ নমুনা দেখুৱাব পৰা নাছিল কিন্তু আমি আঠুৱা কম্বল সূতা লৈ আজি জনতাৰ ওচৰলৈ দুখীয়া মানুহ বুলি কাৰো ওচৰলৈ যোৱা নাই তাৰ বিপৰীতে আমি উন্নয়নৰ নমুনা লৈ গৈছো আমি ৰাস্তা দলং বাট ঘাট নিৰ্মাণ কৰি ৰাইজৰ হাতত আমি নিজৰ ওপৰত নিজে নিৰ্ভৰশীল হ'ব পৰাকৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছো যাৰ বাবে আজি মহিলাসকলক কনকলতা আঁচনিৰ যোগেদি অৰুণোদয় আঁচনিৰ যোগেদি আমি স্বাৱলম্বিতাৰ কথা কৈছো সেই দিশত তেখেতলোকে আজি আগবাঢ়িছে
গতিকে পূৰ্বৰ সেই 2016 চনৰ আগৰ চৰকাৰৰ ৰূপ আৰু এতিয়া বৰ্তমানৰ ৰূপ সম্পূৰ্ণ বেলেগ। আমি এটা নতুন দিশেৰে আমাৰ মহিলা সমাজখনক আমাৰ গাঁৱৰ যুৱকসকলক আমি লৈ যাবৰ কাৰণে প্ৰয়াস প্ৰচেষ্টা অব্যাহত ৰাখিছে এইখন চৰকাৰ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী বাইদেউক আমি এই বাজেটৰ বাবে ধন্যবাদ জনাইছো। আমি এটা নতুন দিশেৰে আমাৰ মহিলা সমাজখনক আমি গাঁৱৰ যুৱকসকলক আমি মাননীয় মই উপাধ্যক্ষ মহোদয় শেষত আৰু বহু কথা আছিল ক'বলৈ সময় কম, গতিকে শেষত এটা ধন্যবাদ জনাই এটা কথাৰ বাবে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিম। যে আমি এটা কথা বাজেটত এইবাৰ দেখিবলৈ পালো যে আমাৰ আলাবৈ ৰণত 1669 চনত যেতিয়া লাচিত বৰফুকনৰ নেতৃত্বত আলাবৈ ৰণ হৈছিল, আমাৰ মোগলৰ লগত 10,000 আহোম সৈন্য বুলি কোৱা হৈছে। ইয়াতে মই আহোম সৈন্য বুলি ক'ব খোজা নাই, 10,000 অসমীয়া সৈন্যৰ তাত মৃত্যু হৈছিল। এই 10,000 অসমীয়া সৈন্যৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আলাবৈত যি এটা স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ লৈছে তাৰ বাবে মই এই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী বাইদেউক ধন্যবাদ জনাইছো। অন্য হাতেদি যোৰহাটৰ লাচিত বৰফুকনৰ মৈদামত লাচিত বৰফুকনৰ 150 ফুট উচ্চতাৰ যি মৈদাম এটা মূৰ্তি স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ বাবেও মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী বাইদেউক ধন্যবাদ জনাইছো। কিন্তু ইয়াৰ লগতে মই আৰু এটা আহ্বান জনাম মাননীয় উপাধ্যক্ষ মহোদয়, যে আমি সদায় এটা কথা কৈ থাকো যে ভাষণ প্ৰসংগত আমাৰ নেতাসকলে কয়, আমিও কওঁ যে অসমীয়া জাতিৰ জনক চাওলুং চুকাফা। চাওলুং চুকাফাৰ কথা আমি কৈ আছো। চাওলুং চুকাফাৰ কথা জাতিৰ জনক বুলি এইকাৰণেই কোৱা হয় যে 1228 খ্ৰীষ্টাব্দত যেতিয়া মুংমাও প্ৰদেশৰ পৰা চুকাফা আহিছিল, অহাৰ পাছত অসম মুলুকত প্ৰৱেশ কৰাৰ পাছত তেখেতে 1253 চনত যেতিয়া চৰাইদেউত ৰাজধানী পাতে, তাৰ পিছৰ পৰ্যায়ত তেখেতৰ শাসন কালত সেই সময়ত থকা অসমৰ প্ৰায় কেইবাখনো যিবিলাক সাব ষ্টেট যিবিলাক উপৰাজ্য আছিল, সেই উপৰাজ্যবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ দ্বাৰা গঠিত হৈ আছিল। যেনেকে কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য, নৰা ৰাজ্য, বৰাহী ৰাজ্য বা অন্যান্য মৰাণ ৰাজ্য, এনেকে ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠী, লালুং ৰাজ্য আছিল, নগা ৰাজ্য আছিল। এই গোটেই জাতি জনগোষ্ঠীবিলাকক ৰাজনৈতিক ক্ষমতাৰে কোনো বল প্ৰদৰ্শন কৰি নহয়, বুদ্ধি কৌশল আৰু ৰাজনৈতিক চাতুৰ্যতাৰে চুকাফাই যেনেকৈ একেলগ কৰি এক বৃহত্তৰ অসমীয়া জাতি নিৰ্মাণ কৰিলে, তাৰ চিনস্বৰূপে স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা বৃহত্তৰ প্ৰতিমূৰ্তি এই অসমৰ আমাৰ গুৱাহাটীৰ সদৰৰ মজিয়াত কৰবাত হ'ব লাগে বুলি মই আজি উপাধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছো। কাৰণ চাওলুং চুকাফাক এইকাৰণেই প্ৰতিষ্ঠা কৰিব লাগে যে ভাৰতবৰ্ষৰ এগৰাকী বীৰ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলক যিদৰে গুজৰাটৰ নৰ্মদা নদীৰ মাজত স্থাপন কৰা হৈছে। কিয় কৰা হৈছে চৰ্দাৰ বল্লভ ভাই পেটেলক? চৰ্দাৰ বল্লভ ভাই পেটেলক এইকাৰণেই কৰা হৈছে তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ নিমিত্তে যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ সেই সময়ত তেখেতে প্ৰথমগৰাকী ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আছিল, আৰু গৃহমন্ত্ৰী হিচাপে সেই সময়ত থকা ভাৰতবৰ্ষৰ প্ৰায় 550খন যি প্ৰিন্সলি ষ্টেট আছিলে, সেই প্ৰিন্সলি ষ্টেটবিলাকক একত্ৰিত কৰি কাৰোবাক বলেৰে কাৰোবাক বুদ্ধিৰে একত্ৰিত কৰি, আপোনালোকে জানে যে হায়দৰাবাদৰ নিজামক বলেৰে বল প্ৰয়োগ কৰি ভাৰতবৰ্ষৰ লগত একত্ৰিত কৰি তেখেতে আনিবৰ কাৰণে সক্ষম হৈছিল। গতিকে চৰ্দাৰ বল্লভ ভাই যেনেধৰণে ভাৰতবৰ্ষত এগৰাকী বিখ্যাত পুৰুষ, চাওলুং চুকাফাও এগৰাকী অসমৰ জাতীয় জনক হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে মই ভাবো যে চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি গুৱাহাটীৰ মজিয়াত কৰবাত স্থাপন কৰিলে আহোমৰ সন্তান হিচাপে মই সুখ পোৱাৰ লগতে গোটেই আহোম জাতিটোৰ লগতে অসমীয়া জাতিও নিশ্চয় শান্তি পাব আৰু সুখ অনুভৱ কৰিব। এই কথাখিনিকে কৈ মই পুনৰবাৰ আমাৰ বিত্তমন্ত্ৰী বাইদেউক ধন্যবাদ জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো, আৰু আমাৰ সমালোচকসকলৰ বাবে এটা চায়েৰী মাতি মই মোৰ বক্তব্য সামৰিম। আমাৰ বিত্তমন্ত্ৰী বাইদেউক ধন্যবাদ জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো, আৰু हमको तमीज की सीख देने वाले मैंने तेरे मुंह में कोई जुबान देखा है, और तू इतना दिखावा भी ना कर अपनी झूठी ईमानदारी का, हमने कुछ कहने से पहले गिरेवा में देखा है। धन्यवाद। और तू इतना दिखावा भी ना कर মাননীয় সদস্য আশৰাফুল হুছেইন, আপোনালোকৰ আৰু 5গৰাকী ব্যক্তিৰ নাম দিয়া, গতিকে টাইমটো চাই পেলাই আপোনালোকে এডজাষ্ট কৰি ল'ব। আগৰখিনি ঢাক কৰি গ'লে পিছৰখিনি নাপাব, ডিমাণ্ড নকৰিব পিছৰখিনি পাবলৈ যাব। অসুবিধা নাই, কৈ থাকোঁ মহোদয়, আমাৰ দলৰ লগত কথাখিনি পতা হৈছে। মাননীয় উপাধ্যক্ষ মহোদয়, তো
বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এইবাৰ সদনৰ মজিয়াত যি বাজেট উত্থাপন কৰিছে এই বাজেট তুলনামূলকভাৱে দুৰ্বল আৰু তুলনামূলকভাৱে সৰু। বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এইবাৰ সদনৰ মজিয়াত একেটা সময়তে উত্থাপন কৰিছে। আমি উল্লেখ কৰিম যে বাজেটত যিমান ডাঙৰকৈ দেখুওৱা হৈছে তুলনামূলকভাৱে দুৰ্বল আমাৰ ৰাজ্যত আৰু তুলনামূলক শ্বৰ্টফলৰ পাৰ্চেণ্টেজটো সিমানেই। বিগত 19 আৰু 20 বাজেটৰ ওপৰত যদি আমি এবাৰ চকু ফুৰাওঁ দেখিবলৈ পাম যে বাজেটৰ এক্সপেণ্ডিচাৰ আৰু একচুৱেল এক্সপেণ্ডিচাৰৰ মাজত বৃহৎ শ্বৰ্টফলৰ পাৰ্চেণ্টেজটো সিমানেই বৃহৎ তফাত থাকি যায় আৰু শ্বৰ্টফলটো বহুত বেছি। বাজেটৰ ওপৰত 2019-20 17% শ্বৰ্টফল দেখা দিছিল আৰু 2020-21 এৰাউণ্ড 24% শ্বৰ্টফল। অৰ্থাৎ আমি ৰাইজক সপোন দেখুৱাইছোঁ এইখিনি কৰিম, অমুকটো কিনিম, টুইন টাৱাৰ বনাম, তমুকটো কৰিম, কিন্তু সেইটো সময়ত গৈ পোৱা নাই। যদি নহয় তেনেহ'লে সেই সপোন দেখুৱাব নালাগে আৰু যদি কৰোঁ তেনেহ'লে সততাৰে তাৰ পিনে আগুৱাই যাব লাগে। টুইন টাৱাৰ বনাম, তমুকটো কৰিম, মহোদয় সময়ত গৈ পোৱা নাই। মই এই বাজেট অহাৰ আগত আৰু যোৱা ৰাতিও কেইবাখনো ৰাজ্যৰ বাজেট চালোঁ। দেখা পালোঁ যে তেওঁলোকে যিটো ফাইনেন্সিয়েল ইয়াৰত তেওঁলোকে বাজেট দিয়ে তাৰে ৰিভাইজ এষ্টিমেটৰ তথ্য সকলোকে জ্ঞাত কৰে আৰু সেইবাৰে। কিন্তু আমাৰ অসমৰ ৰাজ্যৰ বাজেটবোৰত দেখা পাইছোঁ যে চলিত বিত্তবৰ্ষৰ ৰিভাইজ এষ্টিমেটৰ তথ্য কি ধৰণৰ গৈ আছে সেয়া সঠিককৈ গম পোৱা নাযায় আৰু যাৰ কাৰণে চলিত এই বৰ্ষটো কেনেকুৱাকৈ গ'ল তাৰ কোনো স্পষ্ট হদিচ আমি নাপাওঁ বা তাৰ কোনো স্পষ্ট ৰূপৰেখা আমি দেখিবলৈ নাপাওঁ। যদিও বা খুব তেনেকুৱাকে পোৱা নাই, কিন্তু আমি দেখা পাইছোঁ যে ফিস্কেল ডিপজিট খুব দেখা পাইছোঁ যে দেখা পাইছোঁ যে 21 আৰু 22 যি ৰিভাইজ এষ্টিমেট আছে সেয়া 1,36,555 আৰু 2022 আৰু 23 যি বাজেট এষ্টিমেট আছে সেয়া 1,17,751 কোটি। যি সময়ত আমাৰ ফিস্কেল ডিপজিট 8.52% বুলি দেখা গৈছে আৰু সেই সময়ত ৰিভাইজ এষ্টিমেটটো নিশ্চিতভাৱে কম কৰিব লাগিব। ডিফিজিট কণ্ট্ৰলত ৰাখিবলৈ লাগিব তেনেহ'লে আমাৰ অনাগত সময়ত আমি বিগত সময়ত দেখুৱাই যোৱা 2021 আৰু 22 যি ৰিভাইজ এষ্টিমেট সেয়া নিশ্চিতভাৱে কম কৰিব লাগিব। 20 আৰু 21 চনক কোভিড কাল হিচাপে চৰকাৰে কৈছে আৰু এই সময়ছোৱাত ৰাইজক অধিক সকাহ দিয়াৰ প্ৰয়োজনীয়তা আছিল, কিন্তু চৰকাৰে নিজৰ তহবিললৈ চাই খৰচ কমাই ৰাখিছিল, যাৰ কাৰণে হ'ব পাৰে এনেকুৱা যে আমাৰ শ্বৰ্টফলটো তেনেকুৱাকৈ থাকি গৈছে। কিন্তু এইবাৰ ৰিভাইজ এষ্টিমেটত চৰকাৰে নিজৰ তহবিললৈ চাই ৰিভাইজ এষ্টিমেটত ফিস্কেল ডিপজিটত আমাৰ কেন্দ্ৰীয় চৰকাৰে বিত্ত আয়োগৰ যি পৰামৰ্শ আছে সেয়া 4.5% আৰু আমি ৰিভাইজ এষ্টিমেটত ফিস্কেল ডিপজিট 8.5% দেখাইছোঁ আৰু অৱশ্যে কমিব। বিগত সময়ত ট্ৰেণ্ডত দেখা পাইছোঁ 3% এৰাউণ্ডত থাকি যায়। কেন্দ্ৰীয় চৰকাৰে বিত্ত আয়োগৰ এতিয়া পৰামৰ্শ আছে সেয়া 4.5% আৰু আমি 2015-20 চনৰ বাজেটৰ তথ্য বিশ্লেষণ কৰিলে দেখা যাব যে ৰেভিনিউ অভাৰ এষ্টিমেট হয় 3% এৰাউণ্ডত থাকি যায় আৰু বিগত 5 বছৰৰ ৰেভিনিউ অভাৰ এষ্টিমেট কৰিলে দেখা গৈছে যে এয়া এভাৰেজ এৰাউণ্ড 22%। 2015-20 চনৰ বাজেটৰ তথ্য বিশ্লেষণ আৰু যাৰ ফলত কেপিটেল আউটলে আমাৰ কম হৈছে। 2015 আৰু 20 এই 5 বছৰৰ তথ্যক যদি আমি বিশ্লেষণ কৰোঁ দেখিম যে 35% আমাৰ কেপিটেল আউটলে কমি যায়। 35% কেপিটেল আউটলে কমি যোৱা মানে আমি যিমান স্কুল, যিমান হস্পিটেল, যিমান বিদ্যালয় আমি সেই বিত্তীয় বৰ্ষটোত বনাব খুজিছিলোঁ সেয়া ক্ৰমে পিছুৱাই গৈ থাকে। যাৰ কাৰণে এইবাৰ দেখা পাইছোঁ যে বহুকেইখন মহাবিদ্যালয়, হস্পিটেল পূৰ্বতে ঘোষণা কৰি থোৱা পূৰ্বৰ বাজেটতে কৈ থোৱা আৰু এইবাৰ সেই ধন ধাৰ্য কৰিবলগীয়া হৈছে বিকজ অফ কেপিটেল আউটলেটো কমি যোৱাৰ কাৰণে। মহোদয়, এইবাৰৰ বিত্তীয় বৰ্ষটো আমাৰ কাৰণে বৰ এটা সুগম নহ'ব। এইকাৰণেই যে GSTৰ যি কম্পেনচেশ্যন আমি বিগত বছৰকেইটাত পাইছিলোঁ আৰু 21-22 সম্ভৱতঃ এয়া 3,046 কোটি টকা আছিল, বৰ এটা সুগম নহ'ব। আৰু এইটো অহাটো বিত্তীয় বৰ্ষত জুন মাহত এয়া অন্ত পৰিব আৰু আমি 930 কোটি টকাতে সেয়া সামৰি দিব লাগিব।
আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অন্তত এইটো আবেদন ৰাখিব লাগে, আমি খুব কাতৰভাৱে আবেদন ৰাখিব লাগে যে জিএছটি কম্পেনচেশ্যন দি আমাক বাধিত কৰে যেন। বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে তেওঁলোকে সেই আহ্বান ৰাখিছে, বিভিন্ন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সেই আবেদন ৰাখি তেওঁলোকৰ ৰাজ্যখন প্ৰগতিৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ইতিমধ্যে কথাখিনি কেন্দ্ৰীয় চৰকাৰক জনাইছে। আমি আশা কৰিম যে আমি যিহেতু কেন্দ্ৰ আৰু ৰাজ্যত উভয়তে বিজেপি চৰকাৰ, গতিকে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এইখিনি কথা গুৰুত্ব সহকাৰে বিবেচনা কৰিব। বোধহয় এতিয়া বাজেট ভাষণৰ ভিতৰ চহৰলৈ আহিব বিচাৰিছো। বাজেটৰ 12 নম্বৰ দফাত খুব সুন্দৰভাৱে কোভিড যোদ্ধাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা হৈছে। কিন্তু যি সময়ত কোভিড যোদ্ধাসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো, সেই সময়ত সেই কোভিড কালত অসমৰ স্বাস্থ্য ক্ষেত্ৰত কৰ্মৰত কেইবা হাজাৰ 108 গাড়ীৰ EMT চালক, আদৰণিৰ চালক, নাৰ্ছ, আশাকৰ্মী, তেওঁলোকৰ কথা কিন্তু আমি উল্লেখ কৰা নাই। যি সময়ত তেওঁলোকে সন্তুষ্ট নহয়, তেওঁলোকে নিজৰ চাকৰিটো, নিজৰ কামটোত সামান্য মাননি পায়, সেইসকলৰ কথা কিন্তু আমি উল্লেখ কৰিব পৰা নাই। বৰঞ্চ দেখা গৈছে যে অসমৰ যিসমূহ PHC আছে, যিসমূহ অন্যান্য হস্পিটেল আছে, মেনেজিং কমিটিয়ে যিসকলক নিযুক্তি দি থৈছে, তেওঁলোকৰ চাকৰিৰ কথা নিয়মীয়াকৰণৰ কথাও কোৱা হোৱা নাই। যদি এখন হস্পিটেলত চাফাই কৰ্মী নাথাকে, যদি এখন হস্পিটেলত চতুৰ্থবৰ্গৰ ৱাৰ্ড কৰ্মী এজন নাথাকে, যদি ৱাৰ্ড বয় নাথাকে, চকীদাৰ নাথাকে, হস্পিটেলখন কেনেকৈ চলিব? গতিকে স্বাস্থ্য কেন্দ্ৰৰ বুনিয়াদী খণ্ডতে যদি আমি এই ধৰণৰ ইনভেষ্টমেণ্ট নকৰোঁ, এই ধৰণৰ কাম কাজত যদি পইচা বিনিয়োগ নকৰোঁ, তেনেহ'লে আমাৰ স্বাস্থ্য ক্ষেত্ৰখন আগুৱাই যাব, ৰাজ্যখন আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱাটো তেনেই স্বাভাৱিক। বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে যে ৰাজ্যত বেংক একাউণ্টৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, তাৰমানে মানুহৰ পকেটত পইচা বাঢ়িলে নেকি? বেংক একাউণ্টৰ সংখ্যা বৃদ্ধি পাইছে, বিভিন্ন ধৰণৰ বেনিফিচিয়াৰী স্কিম, ডাইৰেক্ট বেনিফিটৰ স্কিম লোকৰ হাতে হাতে পহুচাই দিবলৈ যত্ন কৰিছে। চৰকাৰে এয়া কোনো না কোনো প্ৰকাৰে ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰিছে। কিন্তু জানি ৰখা প্ৰয়োজন, মানুহক কেৱল নগদ টকা পকেটত সোমাই দিয়াটো ৰাজ্যৰ বাবে খুব এটা মংগল আৰু সুখদায়ক নহয়। বৰঞ্চ সেই মানুহখিনিক নিজৰ ভৰিত থিয় হ'বলৈ যদি চেষ্টা কৰা হয়, সেয়া কিন্তু ৰাজ্যৰ কাৰণে